আজি এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। ভাবিলোঁ বহুত দিন হৈ গ'ল ভিডিঅ' দিয়াই হোৱা নাই, গতিকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাটি দাইলৰ সৈতে বনোৱা লোকেল মুৰ্গীৰ মাংস। পিছে আপোনালোকে মাটি দাইলৰ সৈতে বনোৱা লোকেল মুৰ্গী মাংস খাই পাইছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ময়ো বাৰু ফাৰ্ষ্ট টাইমে ট্ৰাই কৰিছোঁ, বহুত ভাল লাগিল, তাৰ বাবে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই ভাবিলোঁ আপোনালোকেও ভাল পাব চাই। প্ৰথমে মই মাংসখিনি ভালকৈ এনেকৈ ভাজি ল'লোঁ। ইয়াত বিশেষ কোনো ধৰণৰ মছলা মই ব্যৱহাৰ কৰা নাই। আদা, নহৰু, জিৰা, জালুক গুড়ি এইখিনিয়ে ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি মাংস ভালকৈ ভাজি উঠাত তাতে মই বইল কৰি থোৱা মাটি দাইলখিনি দি দিলোঁ। মাটি দাইলখিনি দি ইয়াক অলপ টাইম উতলিবলৈ দিলোঁ। যেতিয়া মাটি দাইলখিনি অলপ ভালকৈ উতলি অহাত তাতে মই জালুক গুড়িখিনিও দি দিলোঁ। জালুক গুড়িখিনি দি ইয়াক মই ভালকৈ কম জুই দি ৰাখি থৈ দিলোঁ। ৰাখি দিয়াৰ পাছত আজি আমাৰ মাটি দাইলৰ সৈতে বনোৱা মুৰ্গী মাংস ৰেডি হৈ গ'ল। অতি সহজে বনাব পাৰে, আপোনালোকেও এদিন ঘৰত ট্ৰাই কৰি চাব। বাৰু অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিম। আজিলৈ আহিছোঁ, বাই।